লকডাউনৰ সময়ত কিছু টাইম পাছ কবিতা আবৃত্তিৰে। কবিতাৰ শিৰোনাম গত্যন্তৰ নোহোৱা কথাবোৰ। কবি বেবিৰাজ ৰাজখোৱা। টুথপেষ্টটো চেপেটা লাগে যেতিয়া ঘৰৰ আনবোৰে নতুন এটা খুলি লয়। মোৰ মনে নখহে, পিটিকি পুটুকি হ'লেও শেষৰখিনি মোৰ হয়। গা ধোৱা চাবোন সৰু হৈ গ'লেই হয় পৰিত্যক্ত। মোৰ মনে নখহে, কিনা হাঁহৰ ঠোঁটলৈকে মঙহ বুলি মইহে যেন বিজ্ঞ। লুচি গৰমে গৰমে দিবা, চেঁচা মই বেয়া পাওঁ। সকলোকে সন্তুষ্ট কৰি নিজে লৈ ভাবোঁ, মইহে যেন চেঁচা ভাল পাওঁ। মাছ বোলে কম আছে আজি, তেন্তে ফিচাডোখৰেই হ'ব মোৰ। নহ'লেও নাই, কি ল'লোঁ কোনেনো থাকিব চাই। ভাতৰ তলৰ ফালে যদিহে জ্বলিল, জ্বলাখিনি মোৰ। ঠাণ্ডা ভাত আছিল যদি সেইখিনিও মোৰ। অফিচলৈ যোৱাৰ পৰ বাঢ়ি বন কৰ, ৰন্ধা বঢ়া কৰ, ল'ৰাক খুওৱা ধোৱা কৰ। এজনে খবৰ কাগজ মুখস্থ কৰিছে, তেখেতৰো আলপৈচান ধৰ। সন্ধিয়া দুয়ো ঘৰ সোমাওঁ, এজন ভাগৰতে ঢলি পৰে। মোৰ পিছে ভাগৰ কম, কাউৰী পুৱাতে উঠি দুপৰ ৰাতিলৈ কৰ্মক্ষম। একো নাই মোৰ খং, অভিমান, আক্ষেপ অথবা দুখ। কিবা ক'লেই বোলে চোকাহে অমুকীৰ মুখ। হাতে সোতৰই একুৰি বুলি কোৱা, নিমাহ শীত হোৱা। বিহু পূজাৰ বতৰ, উপহাৰৰ দীঘলীয়া তালিকা। মোৰ ইমান জগৰ নাই, নহ'লেও চলি যায়। লুইতেহে জানে বধা কিমানলৈ যায়। ল'ৰা ছোৱালীৰ পৰীক্ষা, মাকৰ চকুত টোপনি নাই। নৰিয়া পৰিল মাকৰ পেটত, ভোক নাই। পিছে পুতেক কাৰ বোলোতে কয় অমুকৰ। মাকৰ নাম লওঁতা নাই। তেখেতৰ পানী লগা জ্বৰ, বেমাৰ সৰু সুৰা। কেকনি গেথনি উহ কি শুনিবা। পিছে মানুহজনীৰ বেমাৰ, চুচৰি হ'লেও কাম কৰি মৰিবা। ল'ৰা ছোৱালী পঢ়াত বেয়া, মাকৰ গাত ভেজাল। পিছে ভাল হ'লে বাপেকৰ তেজেৰে তেজাল। ধন্যবাদ।